শিৱসাগৰ জিলাৰ হাঁহচৰাত পশু চিকিৎসা শিবিৰ। গাঁৱৰ ৰাইজক বিনামূলীয়া ঔষধ বিতৰণ। উপকৃত এটা অঞ্চলৰ ৰাইজ। ৰাজ্য চৰকাৰৰ স্ব-অধিকাৰ পুঁজিৰ অধীনত এই কাৰ্যসূচী। শিৱসাগৰ জিলাৰ হাঁহচৰা চেতিয়া গাঁৱৰ 10 চেতিয়া অংগনবাড়ী কেন্দ্ৰত পশু চিকিৎসা শিবিৰ সম্পন্ন হয়। আগন্তুক বানপানী সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে পোহনীয়া জীৱ-জন্তুৰ বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চেতিয়া গাঁৱৰ লগতে দাঁতিকাষৰীয়া বহুকেইখন গাঁৱৰ ৰাইজে এই চিকিৎসা শিবিৰৰ পৰা বিনামূলীয়া ঔষধ লাভ কৰি উপকৃত হ'ব বুলি জানিবলৈ দিয়ে আমাৰ আগত। চেতিয়া গাঁৱৰ গাঁওবুঢ়াৰ উদ্যোগত খেলুৱা পশু চিকিৎসালয়ৰ সহযোগত এই শিবিৰ সম্পন্ন হয়। কেইবাগৰাকী পশু চিকিৎসকৰ লগতে বিভাগীয় কৰ্মচাৰী উপস্থিত থাকে এই ঔষধ বিতৰণ শিবিৰ। ব্যুৰ' ৰিপৰ্ট পাটকাই টিভি। আজি আমি ইয়াত খেলুৱা আমাৰ ব্লক ভেটেৰিনেৰী ডিছপেঞ্চাৰীৰ পৰা বিনামূলীয়া কৃমি নিয়ন্ত্ৰণ শিবিৰ এটা পাতিছোঁ, য'ত আমি অকল ডিৱাৰ্মিং বুলিয়ে নহয়, বাকী বেলেগ ট্ৰিটমেণ্টো যিখিনি বেমাৰ বা প্ৰব্লেম তেওঁলোকে লৈ আহিছে গোটেইখিনিৰ কাৰণে ইয়াতে মেডিচিন আমি ব্যৱস্থা কৰা হৈছে। আৰু গোটেইখিনি আছে ডায়েৰিয়াৰ পৰা লৈ পেলাই এনি প্ৰব্লেম আমি গোটেইখিনি কৰা হৈছে ইয়াতে। আৰু এতিয়ালৈকে হৈছে প্ৰায় 60জনটো এতিয়ালৈকে লৈয়ে গ'ল। ওচৰৰ মাছ চুবুৰীয়া যিখিনি আহিছে এতিয়ালৈকে এইখিনি কৰা হৈছে। এইটো আচলতে বানপানীৰ আগৰ এইটো এটা পদক্ষেপ, যাতে বানপানীৰ পিছত পশুবিলাকৰ বা এনিমেলখিনিৰ বেমাৰ হোৱা দেখা যায়। সেইকাৰণে আমি এইটো আগতীয়াকৈ এইটো এটা নিয়ন্ত্ৰণ কৰাৰ কাৰণে পদক্ষেপ লোৱা হৈছে আমাৰ ডিষ্ট্ৰিক্ট ভেটেৰিনেৰী অফিচৰ পৰা। গোটেই শিৱসাগৰ জিলাতে এইটো চলি আছে। আজি আমাৰ এইটো খেলুৱা ব্লক ভেটেৰিনেৰী ডিছপেঞ্চাৰীৰ পৰা এই চেতিয়া গাঁৱত কৰা